দোষী কাৰো আপন নহয়, তেওঁলোক কাৰো দেউতাক হ'ব নোৱাৰে, তেওঁলোক ভাই হ'ব নোৱাৰে, কোনো ধৰ্মৰ হ'ব নোৱাৰে, তেওঁলোক মানৱৰূপী দানৱ। গতিকে এই দানৱক আমি মানৱ সমাজৰ পৰা আমি বিতৰিত কৰিবলৈ তেওঁলোক চিনাক্ত কৰি যাতে কঠোৰ শাস্তি প্ৰদান কৰে আৰু অনাগত দিনত যাতে কোনো এজন মানুহে যাতে এই দানৱ ৰূপ ধাৰণ কৰিব নোৱাৰে, সেইকাৰণে কিন্তু চৰকাৰক আমি আহ্বান জনাইছোঁ। এই যি কালপিতবিলাক আছে অসমত য'ত এনেকুৱা ঘটনা হৈছে সকলো কালপিতকে মানে মৃত্যুদণ্ডৰে দণ্ডিত কৰি আৰু যি ভুক্তভোগী পৰিয়াল আছে তেওঁলোকক ন্যায় দিয়াৰ কাৰণে আমি সদৌ বিটিআৰ গৰিমা দিঘি জাতীয় পৰিষদৰ পৰা আহ্বান জনাইছোঁ। আমি সদৌ বিটিআৰ গৰিমা দিঘি জাতীয় পৰিষদৰ তৰফৰ পৰা আজি যি দুদিনীয়া কাৰ্যসূচীৰে FCA যি গোৱালপাৰা জিলা দুধনৈত সংঘটিত যি গণধৰ্ষণ আৰু হত্যাকাণ্ড, এই হত্যাকাণ্ডক প্ৰতিবাদ জনাই দোষীক মানে চৰম শাস্তি যাক মানে মৃত্যুদণ্ড যি দাবীৰে আৰু পৰিয়ালক যি সংস্থাপনৰ দাবীৰে যি আন্দোলন কৰিছে তাকে আমি অংশগ্ৰহণ কৰিছোঁ। আৰু একচুৱেলি আমি এটা কথা আহ্বান জনাওঁ যে আমি মানৱ সমাজে একচুৱেলি এই এনেকুৱা যি দানৱ মানৱৰূপী দানৱ, এই দানৱবিলাকক একচুৱেলি কঠোৰ শাস্তি চৰম শাস্তি মৃত্যুদণ্ড হোৱা উচিত, কাৰণ তেওঁলোকক মানৱ সমাজত জীয়াই থকাৰ অধিকাৰ নাই। তেখেতসকলৰ কাৰণে আজি মানৱ সমাজ কুলুষিত, তেওঁলোক মানৱৰ নামত দানৱ, মানৱৰ চৰিত্ৰত তেওঁলোক দানৱ, তেওঁলোকক আমাৰ সমাজৰ কাৰণে আৱৰ্জনা। গতিকে এই আৱৰ্জনা আমি চাফা কৰিব লাগে। ইয়াতে কোনো জাতি ধৰ্মৰ কোনো কথা নাই, আমি যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেই কালপিতসকলক আমি তেওঁলোকৰ মানে যি স্থান হয় জেল নাইবা ফাঁচি এইবিলাকে হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমি সকলোকে আহ্বান জনাওঁ যে আমি দোষীক কেতিয়াও ধৰ্ম বা জনগোষ্ঠী এইবিলাক লৈ আমি মানে ৰক্ষণাবেক্ষণ দিব নালাগে। য'ত দোষী কাৰো আপন নহয়, তেওঁলোক কাৰো দেউতাক হ'ব নোৱাৰে, তেওঁলোক ভাই হ'ব নোৱাৰে, কোনো ধৰ্মৰ হ'ব নোৱাৰে, তেওঁলোক মানৱৰূপী দানৱ। গতিকে এই দানৱক আমি মানৱ সমাজৰ পৰা আমি বিতৰিত কৰিবলৈ তেওঁলোক চিনাক্ত কৰি যাতে কঠোৰ শাস্তি প্ৰদান কৰে আৰু অনাগত দিনত যাতে কোনো এজন মানুহে যাতে এই দানৱ ৰূপ ধাৰণ কৰিব নোৱাৰে, সেইকাৰণে কিন্তু চৰকাৰক আমি আহ্বান জনাইছোঁ। এই যি কালপিতবিলাক আছে অসমত য'ত এনেকুৱা ঘটনা হৈছে সকলো কালপিতকে মানে মৃত্যুদণ্ডৰে দণ্ডিত কৰি আৰু যি ভুক্তভোগী পৰিয়াল আছে তেওঁলোকক ন্যায় দিয়াৰ কাৰণে আমি সদৌ বিটিআৰ গৰিমা দিঘি জাতীয় পৰিষদৰ পৰা আহ্বান জনাইছোঁ। মাচুল বৃদ্ধি হৈ আছে, এই ক্ষেত্ৰত আমি এটা কথা আহ্বান জনাম যে একচুৱেলি চৰকাৰে প্ৰথমতে মানুহৰ আয় যেনেকৈ বৃদ্ধি যি মানে নিয়োগ তথা আমাৰ ৰাইজক মানে যি সময়ত মানে দিব এই সময়ত চৰকাৰে কি কৰি আছে, এই সময়ত যিকোনো ক্ষেত্ৰত আয়ৰ বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত আমি এটা আহ্বান জনাম যে আপোনালোকে ৰাইজৰ হৈ কাম কৰি আছে নে পুঁজিপতিৰ হৈ কাম কৰি আছে? আপোনালোকে ৰাইজক সহায় দিয়ক। ভুৱা যি আমি জানো যি বলাগতীয় কিছুমান আপোনালোকে সিদ্ধান্ত লৈছে, যেনেকৈ বিভিন্ন ক্ষেত্ৰত আমি জানো যে ভুৱা কৃষক কিছুমান আছে, তেওঁলোকক আপোনালোকে চিনাক্ত কৰক, এইবিলাক আপোনালোকে বাতিল কৰক। আৰু কিছুমান আছে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত, এইবিলাক আপোনালোকে তদন্ত কৰি যিবিলাক এইবিলাক দিয়ক। কিন্তু হাজাৰ মানে এতিয়া BPL কাৰ্ড দি আছে, তাৰমানে কি অসমত উন্নতি হোৱা নাই, তেওঁলোক উন্নতি হোৱা নাছিল। এই ক্ষেত্ৰত আমি আহ্বান জনাম যে আপোনালোকে নিয়োগৰ ব্যৱস্থা কৰক, আপোনালোকে আৰ্থিক সহায় দিয়াৰ কাৰণে ব্যৱস্থা কৰক। কিন্তু আপোনালোকে যদি মূল্য বৃদ্ধি কৰে তেতিয়াহ'লে কি হয়, যিকোনো ক্ষেত্ৰত মাচুল বৃদ্ধি কৰে তেতিয়াহ'লে ৰাইজৰ বহুত অসুবিধা হয়। গতিকে সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি মানে এই মাচুলবিলাক কম কৰাৰ কাৰণে আমি गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलॉजिस्ट, जेनेरेल मेडिसिन, डायबेटोलॉजिस्ट, OBS एंड गाइनो, कार्डियोलॉजी, जेनेरेल सर्जन, न्यूरोसार्जारी, एडवांस लाप्रोस्कोपिक ENT सर्जारी डिपार्टमेंट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएंटरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सर्जारी डिपार्टमेंट,
डिपार्टमेन्ट डार्मेटोलजिस्ट अर्थोपेडिक्स रेसिडेन्सियेल मेडिकेल अफिसार इन्टार फेसिलिटी इउनिट फिजियोथेरापि रेडियोलजिस्ट हिस्टोपेथोलजिकेल डिपार्टमेन्ट इउरोलजिस्ट इमारजेन्सि डिपार्टमेन्ट सिटी स्केन एक्स-रे पेथोलजि डिपार्टमेन्ट भेक्सिनेटर डिपार्टमेन्ट आरो एमआरएम मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 93655502048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।